আচ্ছা দাদা আপোনাৰ শুভ নাম ক'বনে? বিকাশ সাহা। বিকাশ সাহা। আপুনি বৰ্তমান কি ব্যৱসায় কৰে? কি ব্যৱসায় কৰে? জোতা ব্যবসা। জোতা বিজনেছ কৰে। আপুনি জোতা বিজনেছ কৰাৰ বিনিময়ত 6 যিহেতু আপুনি ইয়াত বিজনেছ কৰি আছে, ট্ৰেডিং লাইসেন্স এপ্লাই কৰিবলগীয়া হয়। আপুনি এপ্লাই কৰিছে? কৰিছোঁ। কেতিয়া কৰিছে? ডিচেম্বৰৰ লাষ্টত। এতিয়া আজি কোনো তাৰিখ হৈ আছে? আজিতো 26 মান হৈ আছে। 26 মানত। আপুনি ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছেনে? আমাক মাতিছিলে, আমি গৈছিলোঁ। কি বুলি ক'লে ডিপাৰ্টমেণ্টত? কৈছে আমাৰতো কিবা ফাইন লাগিছে, ফাইনটো দি দিয়ক। মোক কৈছে মোকে মাতিব, যেতিয়া ফোন কৰি মাতিব। এতিয়া দেৰি হোৱাৰ কাৰণে আপুনি কিবা এটা ক'ব বিচাৰিছে নেকি ডিপাৰ্টমেণ্টত? হয়তো আৰু যোৱাই নাই, আৰু মোক ফোন কৰিব কৈছে কাৰণে মই যোৱা নাই। আমাৰ মধ্যম দিম আপুনি ডিপাৰ্টমেণ্টত কিবা এটা ক'ব বিচাৰিছে নেকি? মই আৰু কি জনাব বিচাৰিছে নেকি? মই একো নকওঁ, কাৰণ মোৰ কাৰণে কৈছে এইটো মাতিব, মই এইটো অপেক্ষাত বহি আছোঁ। এতিয়া আপুনি এতিয়ালৈ অপেক্ষা কৰি আছে? আপোনাৰ নাম ক'বনে? কোনো ৰাজু ভৌমিক। ৰাজু ভৌমিক, সুজিত ভৌমিক হয় ভাল নাম। আপুনি বৰ্তমান ক'ত ব্যৱসায় কৰি আছে? বৰ্তমান এইটো ওচৰতে কাপোৰৰ দোকান আছে, টিঅপিৰ তলতে। আপুনি আপুনি 6 এৰিয়াত যেতিয়া আপুনি ব্যৱসায় কৰে, ট্ৰেডিং লাইসেন্স মানে ল'বলগীয়া হয়। আপুনি ট্ৰেডিং লাইসেন্স এপ্লাই কৰা হৈছে নে? এপ্লাই কৰিছোঁ। এপ্লাইটো জানুৱাৰী মাহত এপ্লাই কৰিছোঁ। জানুৱাৰী মাহ। এতিয়া বৰ্তমান কোনটো মাহ চলি আছে? বৰ্তমান জুন মাহত 27 হয় আজি। জুন মাহৰ আজি তাৰিখত 27। আজি তাৰিখ হ'লেও আপোনাক মানে ট্ৰেডিং লাইসেন্স নাই দিয়া নাই। আপুনি যোগাযোগ কৰিছে নে ডিপাৰ্টমেণ্টলৈ? যোগাযোগ কৰিছিলোঁ, কৈছিলে দিব কেইদিন পিছত, মানে কেইদিন পিছত দিব কৈছিলে, কিন্তু এতিয়ালৈকে দিয়া নাই। এতিয়া ট্ৰেডিং লাইসেন্সটো যেতিয়া দোকানত আপুনি যদি ব্যৱসায় কৰে ডিসপ্লে কৰিবলগীয়া হয়, তে সেইটো বিনিময়ত আপোনাৰ যেতিয়া আপুনি ট্ৰেডিং লাইসেন্স নাই পোৱা মানে ডিসপ্লে কৰিব নোৱাৰিলে, তে সোনকালে যদি আপোনাক ডিসপ্লে মানে যদি আপোনাক সোনকালে হেণ্ড অভাৰ কৰিব ইস্যু কৰি দিয়ে, আপোনাৰ খুব সুবিধা হ'লে হয় জানো? তে আপুনি ডিপাৰ্টমেণ্টত কিবা ক'ব বিচাৰিছে নেকি? কম মানে কি কম, ধৰক যিমান সোনকালে হয় ইমান আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল। এই বস্তুটোৰ ওপৰত যদি হেং কৰিম এনেকাই, মানে যিমান সোনকালে পাম মানে এইটো ইমান কৈ আছোঁ, সোনকালে ভাল মানে আমাৰ কাৰণে। বিপুল পাল। আপুনি বৰ্তমান ব্যৱসায় ক'ত কৰি আছে? ডিফু মাৰ্কেট, ডেইলি মাৰ্কেট। এতিয়া আপুনি কি বিজনেছত কৰি আছে? কচমেটিক। আপোনাৰ দোকানত এই আপুনি ব্যৱসায় কৰাৰ নামত যিহেতু 6 এৰিয়া হয়, ইয়াত আপোনাৰ ট্ৰেডিং লাইসেন্স মানে সংগ্ৰহ কৰিবলগীয়া হয় বা ল'বলগীয়া হয়। আপুনি এইটো লোৱা হৈছেনে? ট্ৰেডিং লাইসেন্সটো লোৱা হৈছে, কিন্তু ট্ৰেডিং লাইসেন্সৰ যোনটো কিবা হয়, আমিতো জমা দিছোঁ, পইচা জমা দিছোঁ, কিন্তু ট্ৰেডিং লাইসেন্সটো যোৱা বছৰো পোৱা নাই। যোৱা বছৰটো পোৱা নাই। এই বছৰটো পোৱা হোৱা নাই, এই বছৰ টাইম আছে, আগষ্টৰ আগত দিব বুলি কৈছে। আপুনি ৰিনিউৱেল কাৰণে ফৰ্মটো ফিল আপ কৰি টকা জমা দি দিছোঁ। কেতিয়া জমা কৰিছিলে আপুনি? এইটোতো জমা দিয়াটো জানুৱাৰী মাহত। মানে এতিয়া কোনটো মাহ চলি আছে? এতিয়া জুন মাহ চলি আছে। এই জানুৱাৰী আৰু জুনৰ মাজত আপুনি এবাৰমান অফিচত গৈছেনে, যে আপুনি সুধিব গৈছেনে আপোনাৰ কিয় এতিয়ালৈকে ইমান পলম হৈ আছে বুলি? নাই, সুধিব গৈছিলোঁ, পিছত কৈছে এইটোতো যেতিয়া হ'ব আপোনাক মই ফোন কৰি জনাম। একবাৰ গৈছিলোঁ, ফোন কৰাৰ এনেই গৈছিলোঁ আমি, যোৱাৰ পিছত সুধিছোঁ, পিছত কৈছে এইটোতো হোৱা নাই, এতিয়াও হ'লে আপোনাক ফোন কৰি মাতিম। আপুনি পলম হোৱাৰ এনেকৈ লাইসেন্সটো মানে ইস্যু হওঁতে পলম হোৱাৰ বাবে আপুনি কিবা এটা ক'ব বিচাৰিছে? মানে এইটোৱে ক'ব বিচাৰিছোঁ, এইটো লাইসেন্সটো যোৱা বছৰটো পোৱা নাই, এতিয়া চেকিং আহিলে এই যোৱা বছৰটো মানে দেখাব নোৱাৰিলে পিছত কিবা হ'ব পাৰে, সেইটো মই কৈছোঁ অফিচাৰক। পিছত কৈছে নাই হ'ব, এইটো যেতিয়া ৰিনিউ হৈ যাব, যোৱা বছৰটো পোৱা নোপোৱা সেইটো একো কথা নাই। এইটোতো এতিয়া আপুনি 1-2 মাহৰ ভিতৰত হ'লেও মই আপোনাক দি দিম, এনেকৈ বুলি কৈছে। আৰু 6 মাহ হ'ল? 6 মাহটো হৈ গ'ল।